হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি আছোঁ আমাৰ খেলৰ বাৰঘৰীয়া নামঘৰত। আৰু যিহেতু আমাৰ নামঘৰত এখনি মহাপুৰুষীয়া নাট খুলিম বুলি আমি সকলো ৰাইজে সিদ্ধান্ত কৰিলোঁ। আৰু উঠি অহা সৰু সৰু ল'ৰা ছোৱালীবিলাকেও ভাবিলোঁ আমি অকণমান ভাওনাৰ নাট এখন কৰিলে খেলখনত বহুত ভাল হ'ব আৰু তেওঁলোকৰ মনবিলাকো ভাল হ'ব ল'ৰা ছোৱালীবিলাকৰ। সেইবাবে আমি সিদ্ধান্ত কৰিলোঁ। আৰু যিহেতু পতাও নাই, গৃহস্থলী ভাওনা কেইবাখনো পতা হৈছে আৰু আমাৰ খেলৰ হৈ মানে 4-5 বছৰমান হ'ল পতা। আৰু সেই গতিকে এইবাৰ ভাবিলোঁ এখনি মহাপুৰুষীয়া নাট খুলিম বুলি। আৰু নাট খুলিবলৈ আহিছে আমাৰ বিতুপন ডাঙৰীয়া দেৱ, আৰু তেখেতৰ ঘৰ ৰঙাজান গোলাঘাট বুলি কোৱা শুনিছোঁ মই। হয়ে বাৰু, গোলাঘাটতে ঘৰ তেখেতে বহুত ধুনীয়া নাট অভিনয় কৰে। আৰু তেখেতৰ সহপাঠীও আহিছে কেইবাজনো, আজি 2 দিন হৈছে শিকোৱা আমাৰ নামঘৰত। আৰু জেঠৰ 24 তাৰিখে ভাওনাখন পৰিছে আৰু আপোনালোকে সকলোৱে আহিব। আৰু নাটখনৰ নাম হৈছে ৰাম পৰাজয় সীতাৰ পাতাল গমন। কিন্তু বহুত ধুনীয়া হ'ব নাটখন, যদি ওলাব পাৰে। কিন্তু লৱকুশ আছে, সীতা আছে, আৰু ভাল লাগিব। লক্ষ্মণ ভৰত এয়া ওলাবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু সকলোৱে আহিব দেই আমাৰ ভাওনা চাবলৈ। আৰু জেঠৰ 24 তাৰিখে মই আশা কৰিলোঁ আৰু সকলোৱে আপোনালোক আহিব বুলি ভাওনাখনলৈ।
গোটেই বসুমতীখন হৈছে কম্পমান তাই যদি ভৰি খোজটো যদি এনেকে হয় হ'ব জানো নহ'ব গতিকে এই